মোৰ নাম ৰণিকা। পৰিয়ালত মই জ্যেষ্ঠ, গতিকে ঘৰৰ কিছু দায়িত্ব মোৰ ওপৰত বিদ্যালয়সকলৰ মই নিজে চম্ভালিব লাগে। আমি এখন কলনীত বাস কৰোঁ, য'ত সকলোৰে চৰকাৰী চাকৰি আছে। দেউতাও চৰকাৰী কাম কৰে। কলনীত আমি যেতিয়া একেলগে বাস কৰোঁ, যেতিয়া কলনীত কাৰোবাৰ কিবা কাম থাকে, আমি সকলোৱে ইজনে সিজনক সহায় কৰোঁ। এজন খুৰা আৰু খুৰী একোটা কলনীতে বাস কৰিছিল। বিয়া 10 বছৰ হ'ল যদিও তেওঁলোকৰ কোনো সন্তান নাছিল। খুৰাৰ নাম আছিল চোৰেন। তেওঁৰ শৰীৰটো বৰ ভাল লাগিছিল। আগতে মই তাক খুৰা বুলি মাতিছিলোঁ। আমাৰ ঘৰলৈ সঘনাই আহিছিল। সন্ধিয়া আণ্টি আৰু মই ফুৰিবলৈ গৈছিলোঁ। বহু বছৰৰ পাছত ভগৱানে আণ্টিৰ কথা শুনি আণ্টি গৰ্ভৱতী হ'ল। ডাক্তৰে আণ্টিক জিৰণি ল'বলৈ পৰামৰ্শ দিলে। আণ্টিয়ে ঘৰত কাম কৰিবলৈ এজনী দাসী ৰাখিছিল। ঘৰৰ সকলো কাম তাই কৰিছিল। এতিয়া খুৰী মোৰ লগত ওলাই যোৱা নাছিল, গতিকে মই আণ্টিৰ ঘৰলৈ গৈ তাইক লগ কৰিছিলোঁ। আণ্টিৰ লগত সকলো ঠিকেই চলি আছিল। এতিয়া আণ্টি তাইৰ শেষ মাহত আছিল, গতিকে তাইৰ বিশেষ যত্ন লোৱা হৈছিল। এতিয়ালৈকে যেতিয়া খুৰাই নাইট ডিউটি কৰিছিল, আণ্টি লগতে অকলে থাকিছিল। কিন্তু এতিয়া শেষ মাহ হ'ল, গতিকে খুৰাই কোনো ৰিস্ক ল'ব নিবিচাৰিলে। গতিকে কোনোবাই ৰাতি আণ্টিৰ লগত থকাটো প্ৰয়োজনীয় আছিল। কোনে জানে কেতিয়া প্ৰয়োজন হ'ব। এদিন তেওঁলোকে এই বিষয়ত কথা পাতি থাকোঁতে মই তাত আৰু আণ্টিয়ে মোক ক'লে যে আজিৰ পৰা মোৰ লগত কেইদিনমান থাকিবা, কাৰণ এতিয়া তোমাৰ খুৰাৰ নাইট ডিউটি আছে। মই ক'লোঁ, তুমি মোৰ দেউতাক সুধিবা। দেউতাই যদি হয় বুলি কয় তেতিয়া মই হৈ যাম। তাই দেউতাৰ লগত তাইৰ অসহায়ত ক'লে আৰু দেউতাই হয় বুলি ক'লে। এতিয়া ৰাতি 9 বজাত মই খুৰীহঁতৰ ঘৰত শুবলৈ গৈছিলোঁ। আণ্টিহঁতৰ ঘৰ আমাৰ ঘৰৰ বহু ওচৰত আছিল। আণ্টি আৰু আমি দুয়ো একেটা কোঠাতে শুইছিলোঁ। এইদৰে 5 ৰাতি আমি স্বাভাৱিকভাৱেই শুইছিলোঁ। কোনো সমস্যা নাছিল। যদিও সেই ষষ্ঠ ৰাতিটো মোৰ জীৱনৰ আটাইতকৈ ভয়ংকৰ ৰাতি বুলি প্ৰমাণিত হ'ল। সেই ৰাতিটো মই কেতিয়াও পাহৰিব নোৱাৰো। ঠাণ্ডা ৰাতি এটা আছিল। ডিচেম্বৰ মাহ আছিল। অত্যন্ত ঠাণ্ডাৰ বাবে আমি দুয়ো কম্বল আঁৰিৰে ঢাকি শুইছিলোঁ। আণ্টি আৰু মই ৰাতি শুইছিলোঁ। সেই নিশা মোৰ গভীৰ টোপনি আছিল। ইমান গভীৰকৈ শুই আছিলোঁ যে খুৰা কেতিয়া আহি শুইছিল নাজানিলোঁ। কিন্তু ৰাতি মোৰ কম্বলৰ তলত কোনোবা থকা যেন লাগিল। মই ভাবিলোঁ হয়তো আণ্টি হ'ব পাৰে। কোঠাটো বৰ আন্ধাৰ হোৱাৰ বাবে টোপনি আহিল। তেনেতে খুৰাই মোক ধৰিবলৈ ধৰিলে। মই ভাবিলোঁ হয়তো আণ্টিৰ ঠাণ্ডা লাগিল, বহুত কষ্ট পাইছে, সেইবাবে তাই মোক এই কাম কৰিছে। ময়ো তাইক আণ্টি বুলি ভাবি মনে মনে থাকিলোঁ। খুৰাই চাগে ভাবিছিল যে ময়ো তেওঁক সম্পৰ্ক কৰিছোঁ, সেইবাবে তেওঁ খেল আৰম্ভ কৰিলে আৰু তাৰ পিছত মই অচেতন অনুভৱ কৰিবলৈ ধৰিলোঁ। কিন্তু হৃদয়ৰ ভিতৰত ভয় লাগিছিল যে কি কৰিম। কিন্তু মই একো বুজিব পৰা নাছিলোঁ। কেনেবাকৈ সাহস গোটাই তাইৰ হাতৰ পৰা ওলাই আনটো কোঠাত বহিলোঁ। তাৰ পিছত ৰুমটোলৈ গৈ বাথৰুমৰ দুৱাৰখন ভিতৰৰ পৰা তলা মাৰি বহিলোঁ। 15 মিনিটৰ ভিতৰত বহি থকাৰ পিছত মই ওলাই অহাৰ লগে লগে খুৰা দুৱাৰত থিয় হৈ আছে আৰু তেওঁ মোক আকৌ ভিতৰলৈ লৈ গ'ল। এতিয়া যি হ'ল মোৰ পবিত্ৰ অন্ত পৰিব।